Hagrama Mahilary কৈছে মানে ধাৰ লৈ হ'লেও এবাৰ হেলিকপ্টাৰ ইউজ কৰিব আৰু চৰকাৰত আহিব না এইবিলাক তেখেতৰ কথাবিলাক তেখেতে ক'ব মইতো কি ক'ব লগা আছে তেখেতৰ কথাবিলাক তেনেকুৱাই হয় ধাৰ লৈ হেলিকপ্টাৰ চলাব কিবা চলাব এই চলাব পিছত কৈছে যে চৰকাৰৰ পৰা পিছত পইচাটো দি দিম এতিয়া ধাৰ ল'ম আল্টিমেটলি চৰকাৰৰ পৰা দিবতো সেইটোৱেতো কথা ডাঙৰ কথাটো তো এতিয়া আমি সমাজখন আগুৱাই লৈ যাব লাগে কাম কৰিব লাগে এতিয়া ডকাইত চুৰ হৈ আছে এইবিলাক বন্ধ কৰিব লাগে বিভিন্ন সমস্যা চলি আছে সো আমাৰ সমাজখনক লৈ আমি ফোকাস কৰিছো বেলেগ কথাত আমি ফোকাস কৰা নাই নিজে কৈছে যোৱাকালি শিলিগুৰিত পলাই আছিল এটো হল পুলিচ ভয় খায় আপোনালোকে তেনেকা কথাবিলাক মোক নুখুদিলে ভাল মোক আপোনালোকে প্ৰশ্ন কৰক কি কাম কৰিছে কৰা নাই বিটিসি অকল বেছি প্ৰশ্ন কৰক যে আমি কাম কৰিব পাৰিছো নে নাই আপোনালোকৰ তাত বহুত বেয়া প্ৰশ্ন আছে যদিও খুদক ডেভেলপমেন্টৰ ক্ষেত্ৰত কিবা মোক যদি আপোনালোকে কিবা অনুকিয়াই দিব বিচাৰে কিবা কাৰেকশন কৰিব বিচাৰে কৰক কিন্তু এইবিলাক প্ৰশ্ন খুদি ফলাই আপোনালোকৰো মানে পেজটো নষ্ট হৈ যাব আমাৰো মানে আননেসেসাৰি কথাটো কিয় ডিসকাস কৰো আমি এতিয়া মেডিকেল কলেজ আৰম্ভ হৈ গৈছে হিদিনা কৈছিলে হ'ব নালাগে জুনৰ পৰা ক্লাছ আৰম্ভ হ'ব কিমান ডাঙৰ কথা এইটো এমবেংমেন্ট এটা ব্ৰিজ হৈছিলে ইটো ঠিক কৰি দিলো কিমান ডাঙৰ কথা এইটো সো আমাৰ বহুত কাম কৰিব লগা আছে এডুকেশনৰ ক্ষেত্ৰত যিবিলাক কাম তেখেত সকলে ইমান বছৰে কৰা নাছিলে সেইবিলাক আমি কৰিব লাগিব মানুহ আৰু জন্তুৰ মাজত কোনো ডিফাৰেন্স নাই গতিকে আমি ভাষাটো সদায় আমি জীয়াই ৰাখিব লাগিব আৰু মাতৃভাষাটোৱে হ'ল সবচে সুইটেষ্ট এটা মানে ল্যাঙ্গুৱেজ যেটো নেকি আমি জন্ম পায়ে আমি যে মানুহ হিটো অনুভৱ কৰিব পাৰো বিকজ অফ অনলি ল্যাঙ্গুৱেজ তো সেই কাৰণে মাতৃভাষা সদায় জীয়াই থাকক মই হিটো বিচাৰো আৰু বিশ্বৰ সকলো জাতি জনগোষ্ঠী সকলোৰ মাতৃভাষা জীয়াই থাকক হিটো আমি বিচাৰো আজি বহুত বিভিন্ন কাৰণত ভাষাবিলাক লাহে লাহেকে মৰি যাব ওলাইছে প্ৰত্যেক দিনে প্ৰত্যেক মুহূৰ্তত ভাষা মৰি যায় আছে এতিয়াও ভাৰতত এটা সময়ত 1600 ভাষাভাষী লোক আছিলে ইটো আহি বহুত ভাষা এতিয়া কমি গল ভাৰতত যিখিনি ভাষা জীয়াই আছে এইখিনি ভাষা জীয়াই ৰাখিব লাগিব আমি বদলেণ্ডত চেষ্টা কৰিছো যিমান ভাষা ইয়াত আছে আমাৰ সান্থালী ভাষা আমাৰ নেপালী ভাষা বড়ো ভাষা বিভিন্ন ভাষা জিয়াত যিখিনি ভাষা আছে প্ৰত্যেকটো ভাষাটো জিয়াই ৰখাৰ কাৰণে আমি চেষ্টা কৰি আছো আৰু কিছুমান পলিসি কৰি আছো গাৰো ভাষা ৰাভা ভাষা হাজং ভাষা সব ভাষাটোৱে জিয়াই ৰখাৰ কাৰণে আমি চৰকাৰীভাৱে কিছুমান আঁচনি আমি তৈয়াৰ কৰিছো এইবাৰ ট্ৰাইবেল ৰিসাৰ্চ ইনষ্টিটিউটৰ নামত আমি যিখিনি 1 কোটি টকা নেক্সট বছৰত লৈছো তাত সকলো ভাষাৰ কাৰণে আমি 3 দিনীয়া ওয়াৰ্কশ্বপ কৰি সবকো মানে কেনেকৈ অনাগত দিনত আগুৱাই লৈ যাম ইয়াৰ কাৰণে এটা ৰোড মেপ বনাম আৰু যি সকলে মাতৃভাষাৰ নামত ইমানখিনি কাম কৰি আছে কন্ট্ৰিবিউশন দি আছে মই সকলোকে শুভেচ্ছা জনাইছো আৰু আমাৰ বিশেষকৈ বড়ো ভাষাত আপোনালোকে গম পাব যে আমাৰ বহুত শহীদ আছে এই শহীদ সকলক মই আজি শ্ৰদ্ধাঞ্জলি জনাইছো আৰু বড়ো ভাষাটো অষ্টম অনুচ্ছেদত আনালৈকে এই শিডিউলত আনালৈকে যি সকলে ইমান কষ্ট কৰিছে কন্ট্ৰিবিউশন দিছে তেখেত সকলক মই ধন্যবাদ জনাইছো